हम सब जान নিতাই ৰাভা আৰু তেখেতৰ শকত নিয়মান হৈ হঠাতে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱা মাহী আই কদেং ৰাভাৰ আত্মাৰ চিৰ শান্তিৰ কাৰণে আমি 1 মিনিট সময় সকলোকে মৌনতা অৱলম্বন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। একনিষ্ঠ ৰাভা সাহিত্যকৰ্মী সাহিত্যিক আৰু শিক্ষক সন্মানীয় শ্ৰদ্ধা নিতাই ৰাভা 2001 চনৰ পৰা 2022 চনলৈকে মৃত্যুৰ সময়লৈকে তেখেতে পাঠ্যপুথি প্ৰণয়ন উপ সমিতিৰ অধ্যক্ষ পদত অধিষ্ঠিত আছিল, কাৰ্যনিৰ্বাহ কৰি গ'ল। বগা মানুহ এনে হ'ব নোৱাৰে, বগা মানুহৰ নামটো এনে নাহে। মই আগতে কৈছো শুভ্ৰ পোচাক হ'লে যে বগা হ'ব সেইটো নহয়। মানুহৰ জীৱনত তিনিটাই ঘাট আছে, জন্ম, বিবাহ আৰু মৃত্যু। নিতাই ৰাভা সঁচাকৈ শিক্ষক চান দমচামोन যি সমাজনী সাকসা বাবার খাঙ্গে গায় জাকায় পণ্ডিত বিজানো না পিতামহ নাইবা মহির হলে ওখানে গায় ছিঙানে গে লাগিয়ামोन তে আই জন্ম চানবে স্কাইবে অনিবার্য যা হোক এবে একেশান সিং মন রাসামা লাগিয়া নিতাই জানি আদর্শ উনি জায়গায় কর্মরাজি ওই কর্মরাজি চিং মর্মে উনি আদর্শ চিং রানা লাগে আর অনেক আনা একনিষ্ঠ যদি চিং আদর্শ রাই মানে আমি খারে গানো চিং জাতিনি ভাষা সমাজ অগাবজন তেলেমা জানো চিং রাভা জাতিনি গোসা আফিভন্তা তে মাইরিংকাই চাংজন সাহিত্য সংস্কৃতি সামাজিক অনুষ্ঠানৰ লগত তেখেতৰ জ্ঞানৰ যি গভীৰতা আছে। নিতাই ৰাভাৰ সতে অসম সাহিত্য সভা, ৰাভা সাহিত্য সভা, জিলা সাহিত্য সভা, গোৱালপাৰা জিলা সাহিত্য সভা, গোৱালপাৰা ৰাভা সাহিত্য সভাৰ এটা সম্পৰ্ক আছে। আমাৰ জাতিটোৰ কাৰণে, আমাৰ অঞ্চলৰ কাৰণে তেখেতে যথেষ্ট বহুখিনি কাম কৰিছে। আমি তেখেতৰ নিচিনা যিটো প্ৰধান শিক্ষক বা শিক্ষা গৌৰৱ পাই পেনে বহুত আমি গৌৰৱান্বিত। তেওঁ এজন এই জগতৰ নহয় ভগৱানৰ ৰাজ্যৰ মানুহ আপোনালোকক শিক্ষা দিবৰ কাৰণে এই জগতত প্ৰৱেশ কৰিছিল। তেখেতৰ আত্মা যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নিতাই ৰাভাদেৱৰ স্মৃতিত এখন স্মৰণিকা গ্ৰন্থ আমি আৰু কিছু সময় পিছতে উন্মোচন কৰিম। স্যার আপনার হেরিটো এনেকে কি আচ্ছা আপনি দিলে ভালো লাগে। দেউতাৰ এই উন্মোচন সভাত আহি যি আমাক পৰিয়ালক যি আপোনালোকে সমবেদনা জ্ঞাপন কৰিলে তাৰ বাবে মই আটাইকে সকলোকে আমাৰ পৰিয়াল ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু বিশেষ নকওঁ, শেষত আমাৰ দেউতাৰ আৰু লগতে আইতাৰ কিছু আহাৰ আমি যোগাৰ কৰিছোঁ। সেয়ে সকলোৱে কিছু প্ৰসাদ হিচাপে গ্ৰহণ কৰিলে মই আমাৰ পৰিয়ালৰ পৰা আনন্দিত হওঁ।
যাওঁ